সদায় আপুনি নিজক ডেইলি 1% হ'লেও গ্ৰ' কৰি গৈ থাকক যেতিয়া এই কম্পাউণ্ডিং হৈ আপোনাক কেনেদৰে সহায় কৰিব আপুনি গমেই নাপাব গতিকে আপুনি ডেইলি 1% হ'লেও বেটাৰ হ'বলৈ চেষ্টা কৰক গাড়ী এখন 40 স্পীডত আহি থাকে তেতিয়া আগত যিকোনো বাধা পৰিলেই সেই গাড়ীখন ৰ'ব লাগিব সেই একেই গাড়ীখন যেতিয়া 150 স্পীডত চলি থাকিব ন তেতিয়া যি পৰিস্থিতি আহিলেও যি বাধা আহিলেও সেই গাড়ীখন ৰ'ব নোৱাৰে সেই বাধা নেওচি গাড়ীখন আগবাঢ়ি গৈ থাকিব লাগিব ঠিক তেনেদৰে আপোনাৰ জীৱনটো যদি আপুনি স্লো ষ্টাৰ্ট কৰে বা স্লোকে গৈ থাকে ন সব বাধা বিঘিনি আহি আপোনাক আগবাঢ়ি যাব তোমাৰ জীৱনত কিন্তু যদি জীৱনত আপুনি তীব্ৰ গতিত আগবাঢ়ি গৈ থাকে ন তেতিয়া যিকোনো বাধা বিঘিনি আহিলেও আপোনাক ৰখাব নোৱাৰিব আপুনি সেই বাধা বিঘিনি নেওচি জীৱনত সফল হ'ব পাৰিব জীৱনত কেতিয়াও 1 মিনিট এটা অপব্যয় নকৰিব যদি আপুনি এখন চিনেমাই চাই আছে ন মনত ৰাখিব যাতে সেই চিনেমাখনৰ পৰা আপোনাৰ কিবা এটা নহয় কিবা এটা লাভ হৈছে যদি জীৱনত প্ৰতিটো মুহূৰ্তত যেতিয়া কিবা এটা নতুন বস্তু শিকিব ন তেতিয়া গম পাব যে আপুনি জীৱনৰ সঠিক ট্ৰেকৰ ফালে গতি কৰি আছে